নমস্কাৰ আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ আজি ভিডিঅ'টোত লৈ আহিছোঁ য'ত আপোনালোকৰ 492টা ভেকেন্সি ওলাইছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। আজি আমি ভিডিঅ'টোতে আলোচনা কৰিম কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, এই নটিফিকেশ্যনকেইটা কাৰ বাবে আহিছে, কোনে আবেদন কৰিব পাৰিব, গোটেইখিনি কথা আপোনালোকক আলোচনা কৰিম। ইয়াৰ আবেদন 16 জুলাইৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব আৰু এইখনে হৈ গ'ল আপোনাৰ সেইখন নটিফিকেশ্যন যিখন আপোনালোকৰ আহিছে। আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি কথাই আছে, মই আজি ভিডিঅ'টোত গোটেইখিনি কথাই ক'ম। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। বলক আজি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই নটিফিকেশ্যনখন অলপ পঢ়িবৰ দিগদাৰ হয় বাবে আমি এইখন ইয়াত চাম। একেখিনি কথাই আছে। মেডিকেল এণ্ড হেল্থ ৰিকুইপমেণ্ট বৰ্ড অসমৰ ফালৰ পৰা আহিছে য'ত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। টোটেল 492টা আছে আৰু ইয়াত 21 বছৰৰ পৰা 45 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হ'ব। এপ্লিকেশ্যন ফিজ এটা 150 টকাৰ পৰা 250 টকা পে'মেণ্ট কৰিব লাগিব। ষ্টাৰ্টিং ডেট 16 জুলাইৰ পৰা আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে আবেদন আৰম্ভ হ'ব আৰু 28 জুলাইলৈকে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু ইয়াত আপোনালোকৰ 492টা পোষ্ট আছে। ভালেমান ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মিলি আপোনালোকৰ এই পোষ্টটো আহিছে য'ত আপোনালোকৰ 57,700ৰ পৰা 1,82,400 ৰুপিজ আপোনালোকৰ পে' স্কেল হ'ব। আপোনালোকৰ এইটো স্কেল হ'ব আৰু কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 21 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব আৰু তেওঁলোকৰ বয়স কেলকুলেট কৰিব 1/1/2026লৈকে। আৰু আপাৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে, লিমিট বা এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে আছে। PWD কেণ্ডিডেট হ'লে 10 বছৰ পাব আৰু যদিহে আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যনখিনি প্ৰতিটোৰে বাবে অলপ বেলেগ হয়। অৰ্থাৎ MD আপোনালোকৰ ডক্টৰ হ'ব লাগিব, MS DNB MDS কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। নেশ্যনেল মেডিকেল কমিশ্যনৰ ফালৰ পৰা বা নেশ্যনেল ব'ৰ্ড অফ এডুকেশ্যনৰ ফালৰ পৰা এপ্ৰুভ হ'ব লাগিব। ডেণ্টেল কাউন্সিল অফ ইণ্ডিয়াৰ আণ্ডাৰত আপোনালোকে এপ্ৰুভ হ'ব লাগিব। এইকেইটা আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু পোষ্ট গ্ৰেজুৱেটো বিচাৰিছে MS এটনমি, MS মেডিকেল এটনমি, PhD মেডিকেল এটনমি কৰাসকলে পাৰিব। পোষ্ট গ্ৰেজুৱেট কৰাসকলৰ কাৰণে এইখিনি মেইনলি আপোনালোকৰ যিসকল ডক্টৰেট হয়, হায়েষ্ট কোৱালিফিকেশ্যন আছে মেডিকেল ফিল্ডত, তেওঁলোকৰ কাৰণেহে এইকেইটা পোষ্ট হয়। আৰু বৰ্তমান ইয়াৰ আবেদন চলি আছে, 16 তাৰিখৰ পৰা আৰম্ভ হ'ব। এপ্লিকেশ্যন ফিজ আছে আনৰিজাৰ্ভৰ কাৰণে 250 টকা আৰু OBC MOBC ST SC কাৰণে 150 টকা থাকিব। আৰু আপোনালোকৰ এই গোটেই প্ৰচিডিঅ'ৰটো এপ্লাই কৰিবৰ কাৰণে তেওঁলোকে এটা অফিচিয়েল ৱেবছাইট দিছে যিটো আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব। এইটোত মই আৰু দীঘল এইটো কাৰণে কৰিব বিচৰা নাই কাৰণ এই যিখিনি পোষ্ট আছে এইখিনি বহুতেই হাই লেভেল কোৱালিফিকেশ্যনৰ হয়। ইয়াত আপোনালোকে যদিহে আপোনালোক কাৰোবাৰ কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে আপোনালোকে লিষ্ট দিয়া আছে। লিষ্টখন মই আপোনাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ৱেবছাইটৰ লিংক দি দিম, তাত ভিজিট কৰিব। আপোনালোকে তাত গৈ চাই ল'ব, নহ'লে আপোনালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হৈ লওক, তাতো মই এই যিখন ৰিকুইৰমেণ্ট লিষ্ট হয় সেইখন দি দিম। কাৰণ প্ৰত্যেকটো পোষ্টৰ বাবে কোৱালিফিকেশ্যন বেলেগ হয় আৰু ইয়াত নৰ্মেল যিসকল গ্ৰেজুৱেট হয় বা যিসকল নৰ্মেল 12 পাছ 10 পাছ 8 পাছ আছে তেওঁলোকৰ বাবে ইয়াত কোনো ধৰণৰ পোষ্ট নাথাকে। এইখিনি মেইনলি ডক্টৰ বা তেনেকুৱা ৰিলেটেড পোষ্টেই হয়। সেইবাবে এইখিনি মই ডেণ্টিষ্ট হওক তেনেকুৱা পোষ্ট আছে ইয়াত, সেইকাৰণে মই ভিডিঅ'টো দীঘল কৰিব বিচৰা নাই। 4 মিনিটৰ ভিতৰত ভিডিঅ'টো কমপ্লিট কৰিম। যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে গৈ এবাৰ চাই ল'ব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। আৰু যিসকলে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।